Hello everyone, welcome back to my YouTube channel. মোৰ নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোক ঘৰৰ পৰা সোনকালে লৈ অহা কাৰণ আজি দিনটো আজি হ'ল 25 মে। তো এতিয়া আমি যাব ওলাইছোঁ, য'ত যাব ওলাইছোঁ আপোনালোকে থাম্বনেইলটো চাই চাগে গম পাইছে ক'ত যাব ওলাইছোঁ। তেনেহ'লে আপোনালোকে চাই থাকিব। এতিয়া বাজিছে 3:30, ৰাতিপুৱা 3:30। আমি গা পা ধুই ওলাই গ'লোঁ গাড়ীত জাৰ্ণি কি পিন্ধে মানে কমফৰ্টেবলকৈ কিবা এটা পিন্ধি লৈছোঁ। এতিয়া আমি যাওঁ। হিৰ' যা ভাইভহে লাগিছেচোন। বাই বাই দিয়ক। অঁ যাওঁ। অমিতে ৰাতিপুৱা 4টাত ভাত খাই আহিছে। অমিতে যাব এছিয়ান পেণ্টৰ মিটিং। এয়া আমি ঘৰৰ পৰা ওলালোঁ, তেতিয়া বাজিছিল 3:50 আৰু দেখিছে বাহিৰতো ধুনীয়া এন্ধাৰ হৈ আছে আৰু এয়া লাহেকৈ পোহৰ হ'বলৈ ধৰিছে। আমি গৈ আছোঁ। এয়া আমি জখলা বন্ধা পাইছোঁ, চিপছ আৰু পানী বটল এতিয়া কাজিৰঙা ৰাস্তা পাইছোঁ। আমি ৰাস্তাইদি পাই গৈছোঁ হালধিবাৰী বুঢ়ী মাই মন্দিৰ। ইয়াত এটা সেৱা কৰিবলৈ আমি যাওঁ। আমি পাইছোঁ সি বোকাখাট। কিবা এটা খাই লওঁ, ৰাতিপুৱা একো খাই অহা নাই। বোকাখাটৰ ফেমাছ পুৰি আৰু আলু চব্জি লগত আচাৰ দি আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিলোঁ। এইটো লৈ যোৱা, এইটো লৈ যোৱা। এতিয়া হাতত লৈ লওঁ একবাৰ পাইছোঁ যোৰহাট। এতিয়া কিবা এটা খাই লৈ বোলে আকৌ চবৰে ভোক লাগিছে। ৰ'বচোন লাগিছেনে চাওঁ। কি খাবা তুমি? মই হেল্ল' কি আছে আজি অলপ দেৰিকে খাই আহিছিলে আকৌ খাব হ'লে। মই খোৱাই নাই। লাল আটাৰ পুৰি বনাইছিলে, মই খোৱা নাই লাল আটাৰ পুৰি। মই বগা আটাৰ ৰুটি খাম। তো আমি খাম ইয়াতে। কেনেকুৱা টেষ্টটো কেনেকৈ কম এইটো কোৱা। কেনেকৈ খোৱা কেনেকৈ খোৱা? সেইটো ক'ব গ'লে ফাটাফাটি চলি সোঁতৰে সেইটো হোমমেড আছে। ৰ'দৰ কাৰণে আমি লগাই লৈছোঁ কভাৰ। একদম এতিয়া গৈ থাকিম আৰু বিশেষকৈ ঋষিৰ কাৰণে আমি ঋষিৰ পৰা পাছত যোৰহাটৰ পৰা খাই বৈ ওলালোঁ। এতিয়া আৰু ক'তো ৰখি ছিষ্টেম নাই। এতিয়া একেবাৰে লাঞ্চ কৰা টাইমত আমি ৰখি যাম। ভাবিছিলোঁ ক'তো নৰখোঁ বুলি, কিন্তু জগন্নাথ মন্দিৰ দেখিলোঁ, ভাবিলোঁ একেবাৰে চাই যাওঁ। তো এইটো হৈছে জগন্নাথ মন্দিৰ ডিব্ৰুগড়। এয়া আমি এইফালেদি আহিছিলোঁ, আমি এইফালেদি যাব লাগিব। এয়া হ'ল জগন্নাথ মন্দিৰ প্ৰৱেশ কৰা স্থান। এইখিনিতে দোকান বজাৰবিলাক আছে, সেইবিলাকত আপোনালোকে চাকি প্ৰসাদ যি দিব বিচাৰে তাৰ পৰা আপোনালোকে ল'ব পাৰে। সেইটো হ'ল জগন্নাথ মন্দিৰ মেইন গেটখন। এনেকৈ এইবিলাক আপোনালোকে দোকানবিলাক দেখালোঁ। বহুত ধুনীয়া হয় পাৰ্কিং চাৰ্কিং। ইয়াত চাকি তাকি জ্বলাব পাৰে। শুনো ভাবি কেমেৰামানে কিন্তু নিয়ে দেখে অ' বাহ
ইয়াৰে ফটো এটা উঠো আপুনি তুমি মাৰি দিয়া জয় জগন্নাথ এইটো হ'ল মেইন মন্দিৰ তেনেকুৱাই তেনেকুৱা ডিফাৰেণ্ট টেম্পল মেইন মন্দিৰটো বহুত ধুনীয়া একদম মন্দিৰটোৰ ভিতৰ মূৰ্তিখিনি ফটো উঠা নাই কাৰণ তাত কেমেৰা মাৰা মানা আছে সেইকাৰণে মই ভিতৰখিনি নেদেখালোঁ আপোনালোকক বাহিৰৰ পৰিৱেশটোকে দেখাই দিলোঁ তো আমি চাইছোঁ জগন্নাথ মন্দিৰ এইটো হ'ল জগন্নাথ মন্দিৰ বহুত ধুনীয়া হয় জগন্নাথ মন্দিৰ চাই আহিলোঁ ডিব্ৰুগড় এতিয়া গাড়ীত উঠো আমি লাহে লাহে গৈ আছোঁ লগত আমিও চালোঁ এইখন আমাৰ কাৰৰ মালিক হ'ল এওঁ কোনোবা আছে নেকি চিংগুল গৰম পানী আছে নেকি পানী এতিয়া আমি লাঞ্চৰ কাৰণে ৰখিছোঁ লাঞ্চটো কৰি লওঁ বোলো 37 NH ধাবা 37 NH ইয়াত আমি এতিয়া লাঞ্চটো কৰিম দুপৰীয়া তো আমি লাগে আমি এখানে তোরে যে আমি খালি যে দেওপানি মন্দিরে মাসাজ করি তো এয়া আছে বিৰিয়ানী ভেজ বিৰিয়ানী পনীৰ লাবাবদাৰ চিকেন কাৰী আৰু ৰাইচ তোরা কি কয় ভাত খাই ল'লোঁ ভাত আৰু চিকেন কাৰী আৰু পনীৰ আছিল একদম ধুনীয়া বনাইছে খাই ভাল লাগিছে আপোনালোকে এইফালে আহিলে ইয়াতে খাব পাৰিব একদম ৰিকমেণ্ড কৰিম মানে খানা ভাল আছে বহুত আৰু মানে খাই ভাল লাগিছে আৰু আপোনালোকে খাব পাৰিব সেইটোৱে মই ৰিকমেণ্ড কৰিম একদম 1 বাজিছে আমাৰ ধুনীয়াকৈ লাঞ্চ টাইমটো ধুনীয়াকৈ মিলি গৈছে একদম ধুনীয়াকৈ খাই দিলোঁ এতিয়া টোপনি অহা নাই মানে শু ভাবি আছোঁ টোপনি অহা নাই এতিয়া পাৰিলে অলপ শুই দিম আৰু ডাইৰেক্ট য'ত ৰখে আপোনালোকে তাতে লগ পাম ভাল লাগিছে তো ওচৰতে আছে অমিত আগৰ ঘৰ আমি তাত আহিছোঁ এপাক সোমাই পেলাই যাওঁ আৰু এয়া বিদুতা আছে ভিডিঅ' কলত মিছ কৰিছেনে আমাক মিছ কৰিছে একদম আপুনি মিছ কৰিছেনে নাই আমাক না অলপ মিছ কৰা নাই আমি আপোনাক কৰা নাই গৰম কেনে তাত এয়া আমি জাষ্ট ঢলাশদিয়া ব্ৰিজ পাইছোঁ ব্ৰিজৰ ওপৰত উঠিছোঁ উঠি আছোঁ মানে আৰু এয়া উঠি গ'লোঁ আমি ব্ৰিজৰ ওপৰত ব্ৰিজখননো কি দেখাম আৰু এইকাৰণে অলপ ষ্টাৰ্টিং চাই দিয়ক পানী আছে দেখাবলৈ একো নাই এইটো হ'ল ব্ৰিজটো এনেকৈ গৈ তুমি যাও তোমার নাম আছে না উপরে আমার অরিজিনাল দেখবো না না কিছু লাগবে না তুমি যাও আচ্ছা লয়ে যাও তাও লয়ে যাও না পকেটে আমি আমো লাগবো না এয়া আমি অৰুণাচলৰ নামচাই সোমাইছোঁ আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম কাৰণ কণ্টিনিউ কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে ইয়াৰ পাৰ্ট 1 পাৰ্ট 2কে মই ভিডিঅ'টো দিম আপোনালোকে যদি পাৰ্ট 2টো চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰি দিব আকৌ নেক্সট ব্লগত লগ পাইছোঁ তেতিয়ালৈ সকলোৱে ভালে থাকক টেক কেয়াৰ বাই বাই